মই কোৱা নাই কোনো যে ইহঁতক চাব লাগিব আমাৰ সেই ওচৰতে থকা স্কুলখনত আমি সকলো যাব লাগিব আৰু স্কুলত থকা টিকাটো তাতে আমাৰ যিমানখিনি গৰু ছাগলী দি আছে সকলো পৰিমাণতে সকলোৱে গোট খাব লাগিব চৰকাৰৰ মানুহ আহিব অলপ আচলতে গম পাইছো গতিকে চিন্তা কৰিব নালাগে আমি এতিয়া এইখিনি গোটেইখিনি মিলাই পেলাই আমি স্কুলত গৈ তাতে থকা এটা ব্যৱস্থা কৰিব লাগিব ভিতরে বাহিরে যিটো ঠিকানা লগালে যিয়ে ফাং ফুং কৰিলে কামবোৰ আপোনালোকে একো নকৰে ৰাইজে একো নকৰে মহে অকলে প্ৰতিবাদ কৰিবলগীয়া হয় বেলেগ কথা কিন্তু চৰকাৰ দি আছে সব দি আছে আন্তৰ্জাতিক দুৰ্যোগ প্ৰশমন দিৱস হিচাপে 13 অক্টোবৰত আজি আমি নগাঁও চক্ৰৰ আণ্ডাৰত শোণিতপুৰ জিলা ডিডিএমৰ সৌজন্যত আমি এখন সজাগতা সভা আয়োজন কৰিছোঁ। এই সজাগতা সভাৰ লগতে আমাৰ 10 দিন 10খন বাটৰ নাটক অনুষ্ঠিত কৰা হ'ব। আজি 10খন বাটৰ নাটৰ প্ৰথম পৰ্যায় হিচাপে আজি প্ৰথমখন নাট জামুৰি মাৰ্গত অনুষ্ঠিত কৰা হৈছে। ইয়াৰ জৰিয়তে আমি ৰাইজক অৱগত কৰিব খুজিছোঁ যে বানপানীৰ সময়ত কেনেধৰণে সাৱধানতা ল'ব লাগে, তেখেতসকলে কি কি অসুবিধাৰ সন্মুখীন হয়। এইটো এখন সজাগতামূলক সভা বানপানী তেখেতসকলে কি কৰিব লাগে, কেনেকৈ সহযোগিতা কৰিব লাগে। ইয়াৰ পৰিৱৰ্তনৰ দিনত আপোনালোকে আৰু 9খন এনেকুৱা বাটৰ নাটৰ অনুষ্ঠান গ্ৰহণ কৰা হৈছে। আপোনালোকক মই তাৰিখবোৰ জনাই দিছোঁ। 15 তাৰিখে আপোনাৰ কুসুমতলা চেণ্টাৰৰ গোটাইমাৰীত আছে, 19 তাৰিখে আছে আপোনাৰ গমাৰিবাল চেণ্টাৰৰ কাঠপুৰাত, 21 তাৰিখে আমি ডিবাটোলা আৰু ঢলাবিল চেণ্টাৰত কৰিম। তাৰপিছত 29 তাৰিখে আপোনাৰ পানপুৰ তিনিআলি বজাৰ মিলন বজাৰ চেণ্টাৰত চিজনবাৰী চেণ্টাৰত কৰিম। টোটেল আমাৰ 10খন এনেকুৱা সজাগতা সভাৰ বাটৰ নাট অনুষ্ঠিত কৰা হ'ব। ইয়াৰ জৰিয়তে আমি ৰাইজক সজাগ আৰু সচেতন হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ যে যিকোনো প্ৰাকৃতিক দুৰ্যোগ কেনেকৈ মোকাবিলা কৰিবলৈ তাৰ বিষয়ে কি কৰিব লাগে তাৰ বিষয়ে আমি থুলমূলকৈ আভাস দিবলৈ চেষ্টা কৰিছোঁ। বানপানী আহিলে কেনেকৈ ইয়াৰ পৰা হাত মাৰিব লাগে, ভূমিকম্প বানপানী আহিলে কেনেকৈ থাকিব লাগে প্ৰশিক্ষণ দি আছে। কিন্তু আমাৰ মানুহ মই কৈছোঁ আৰু আমাৰ সোণা হাজৰিকা আৰু সেই মন্টু মানুহ নিজে মানে সচেতন হ'ব লাগিব, তেতিয়াই মানুহ আমি বচাব পাৰিম। ভাল পাইছো তাত যাবলৈ মই কৈছোঁ গৰু মহখিনি আমাৰ লৈ যাব লাগিব। বানপানী সজাগতা আজি 13 অক্টোবৰ মানে আন্তৰ্জাতিক দুৰ্যোগ দিৱস বুলি আমি গম পাইছোঁ। গতিকে যোৱাকালি আমাৰ শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা আমাক এখনি বাটৰ নাটক কৰিবলৈ আমাক অনুৰোধ জনালে। সেই হিচাপে আমি আজি জামুগুৰি ঘাটত আহি পেলাই আমি ইয়াত নদুৱাৰা আৰু তেজপুৰ যিটো দুটা কেন্দ্ৰত আমাৰ 29 তাৰিখলৈকে আমাৰ এই বাটৰ নাটক চলিব। গতিকে আপোনালোকে আহিছে, সঁচাই ভাল লাগিল। আমি বাটৰ নাটক ইতিমধ্যে শেষ কৰিলোঁ। আমাৰ হ'ল এখন সুৰক্ষিত অসম গঢ়াৰ মানসেৰে বানপানী সজাগতা আমি ৰাইজৰ মাজত জগাই তোলোঁ। এইটোৱে আমাৰ মানে বাৰ্তা। Hello.